নমস্কাৰ। আজি মই কুকুৰা মাংস বনাব লৈছোঁ মাটিৰ চৰুত, আৰু এই ৰেচিপিটো আপোনালোকক মই শ্বেয়াৰ কৰিবৰ কাৰণে লৈছোঁ। তেনেহ'লে আহকচোন, তাৰ বাবে কি কি লাগিব আপোনালোকক মই দেখাইছোঁ। এয়া কুকুৰা মাংস লৈছোঁ মই আধা কিলো, ধুই চফা কৰি লৈছোঁ। আৰু এয়া ডাঙৰ তিনিটা পিঁয়াজ লৈছোঁ, এই ধৰণে কাটি লৈছোঁ। লগতে কেঁচা জলকীয়া লৈছোঁ 3টামান, আৰু এয়া জালুকৰ গুড়ি লৈছোঁ অকণমান, আৰু এয়া কাশ্মীৰী জলকীয়া অলপ লৈছোঁ, আৰু এয়া জিৰা পিচি লৈছোঁ, এয়া আদা, আৰু এয়া ৰচুন, আৰু এইখিনি দৈ লৈছোঁ। আৰু এইখিনি মছলা মই শুকানকৈ ভাজি লৈ পিচিছোঁ। ইয়াত আছে ইলাচি 2টা, শুকান জলকীয়া 4টা, লং 3টা, আৰু ডালচেনি এটুকুৰা আছে। লগতে আৰু ধনিয়া এচামুচ আৰু জিৰা 2 চামুচ আছে। এইখিনি মই পাছত ব্যৱহাৰ কৰিম, কিন্তু এইখিনি শুকানে ভাজি মই পিচি লৈছোঁ। আৰু এয়া আটা অকণমান মাৰি লৈছোঁ, এই কলটো এনেকৈ ওপৰত চিল কৰিবৰ কাৰণে। তেনেহ'লে আহকচোন আপোনালোকক। আৰু মই তেল অলপ গৰম কৰি লৈছোঁ, মিঠাতেল এইখিনি। তেনেহ'লে আহকচোন বনাই আপোনালোকক দেখাম মই। প্ৰথমে মই এয়া পিঁয়াজখিনি ইয়াত দি দিছোঁ, কেঁচা জলকীয়াখিনিৰ লগত একেলগত। এইখিনি গোটেইখিনি শুকান মছলাখিনিও লগতে মিলাই দিছোঁ। জিৰাখিনি দিছোঁ, আদা, ৰচুন, আৰু ইয়াৰ লগত দৈখিনি। এয়া হালধি আন্দাজ কৰি দিছোঁ, এয়া নিমখ, আৰু মিঠাতেল। এতিয়া এইখিনি মই ভালদৰে সানি ল'ম। তেলখিনি অকণমান গৰমো হৈ আছে। এয়া মই এইখিনি ভালদৰে সানি ল'লোঁ। এতিয়া মই মাটি চৰুটোত ভৰাই দিম এইখিনি। এয়া মাটি চৰুটো মই ধুই চাফা কৰি লৈছোঁ। এতিয়া মই এইখিনি ইয়াতে ভৰাই দিম। এতিয়া আৰু মই এইখিনি বন্ধ কৰি দিম মুখখন, যাতে ভাতটো ওপৰলৈ নোলায়। এয়া মই কলৰটো বন্ধ কৰি দিলোঁ, পূৰা বন্ধ কৰিলোঁ, ভাতটো ওপৰলৈ নোলায়। এতিয়া মই এইটো আধা ঘণ্টাৰ কাৰণে গেছত বহাই দিম, আৰু গেছটো মই মিডিয়াম জুইত ৰাখিম। তো আধা ঘণ্টা পাছতহে আপোনালোকক দেখাম। এই আধা ঘণ্টা হৈ গ'ল। আধা ঘণ্টা হোৱাৰ পাছত মই হয়তো তলত লাগি যাব পাৰে, গতিকে মই এইটো চিলটো খুলি মই চেক কৰি লওঁ। এই মাটি চৰু যিহেতু খুব সাৱধানে চিলটো খুলিব লাগে, গৰমো থাকে, আৰু ভাপটো হয়তো হাতত লাগিব পাৰে, খুব সাৱধান হ'ব লাগে। এয়া পানীখিনি শুকোৱা নাই, মাংস আৰু অলপ সিজিবলৈ বাকী আছে। এতিয়া মই জুইটো বঢ়াই পূৰা হাই ফ্লেমত বনাম। মাজত চেক কৰি দিছোঁ, কাৰণ তলত লাগি যাব পাৰে বুলি। যিহেতু কেৰাহীত বনোৱা নাই, ভিতৰত কি হৈ যায় একোতো গম পোৱা নাযায়, কিন্তু খুব সাৱধানে লৰাব লাগিব, মাটিৰ চৰু যিহেতু। এতিয়া মই হাই ফ্লেমত পূৰা দি আকৌ ঢাকি থ'ম। মই ইয়াত পানী সেই মছলাৰ লগত অলপ লাষ্টত যিখিনি মছলাৰ লগত আছিলে মিলি সেইখিনি পানীয়ে দিছিলোঁ। পাছত সেইখিনি সেই দৈ দিয়া আছিলে, তাৰে পানী ওলাইছে। এতিয়া মই ইয়াতে সেই শুকান মছলাখিনি দি দিম।
মই মাজতে মাটিও কলহ বুলিও কৈ পাইছোঁ, আপোনালোকে ভুল নুবুজিব, এইটো মাটিও চৰুহে হয়, কলহ নহয়। এতিয়া মই পুনৰ ঢাকি থ'ম, মছলাখিনি দিলোঁ যিহেতু মছলাখিনি গোন্ধটো ইয়াতে থাকি যাব। অকণমান সময় আকৌ দেখাম। কি ধুনীয়া এটা গুণ ওলাইছে। মোৰ হৈ গ'ল প্ৰায়। এতিয়া এইটো ৰুটিৰ লগত হওক, ভাতৰ লগত হওক, গৰম গৰমে খাব, কি সোৱাদ লাগিব। এতিয়া মই গেছটো অফ কৰি দিছোঁ। মই জুইটো অফ কৰি যদিও মাটিৰ চৰুটো অলপ দেৰিলৈকে এনেকৈ উতলি থাকে, তাৰ গৰম যিটো থাকে। মই কিন্তু গেছটো অফ কৰিলোঁ। গেছটো অফ কৰাৰ পাছতো কি ধুনীয়াকৈ উতলি আছে চাওকচোন। ভালমান সময়লৈকে অলপ উতলি থাকে, এনেকৈ হিটটো থাকে তাৰে। আকৌ আপোনালোকক মই পাছত উলিয়াই দেখাম। চাওকচোন দৰ্শকবৃন্দ, কি ধুনীয়া হৈছে মাটি চৰুত কুকুৰা মাংস। আপোনালোকেও এনেকৈ কেতিয়াবা বনাই খাবচোন, খুব ভাল লাগিব। এয়া মই আপোনালোকক উলিয়াই দেখাইছোঁ, খুব ধুনীয়াকৈ সিজিছে। মোৰ বনোৱাটো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে এতিয়ালৈকে কৰা নাই তেওঁলোকে কৰিব, যিবিলাকে কৰিছে তেওঁলোকে কৰিব নালাগে কিন্তু। আৰু লগতে বেল আইকনটো দবাই দিব, তেতিয়া মই নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে গম পাই থাকিব। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।